ইফালে পবিত্ৰ ঈদ উল ফিতৰৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ডবকাৰ শালবাগান ডিফু ৰোডত সংঘটিত হয় এক পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে। বাইকেৰে গৈ থকা অৱস্থাত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুনাইদ আলম আৰু সুলেমান আহমেদে। ইফালে ঈদৰ আনন্দ উৎসাহৰ মাজতে হাতীপুতাত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইকে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতে প্ৰাণ গ'ল আনোৱাৰ হুছেইন নামৰ যুৱকজনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আলিমুদ্দিন শ্বেখ আৰু অমৰ আলী নামৰ বাইক আৰোহী দুজন। আমি পাইছোঁ যেতিয়া মানুহকেইটা জেগাতে পৰি আছে, তো আমি লগে লগে হস্পিটেল লৈ আহিলোঁ। ডক্টৰে পিছত অনাৰ পিছত দিছে। নামকেইটা এজন সুলেমান আহমেদ, দেউতাৰ নামটো মৃত আব্দুল কাদিৰ, আৰু এজন আছিলে জুনেদ ইছলাম। নৈৰ বুকুত ক্ৰমাৎ ডুব গৈছে এখন গাড়ী। মানুহৰ চকুৰ সন্মুখতে ক্ৰমাৎ পানীৰ মাজলৈ সোমাই গৈছে মাৰুতি অল্টো এই বাহনখন। ঈদৰ আনন্দ উল্লাসৰ মাজতে হাজোৰ ঔৰকালত সংঘটিত হ'ল এই ভয়ংকৰ দুৰ্ঘটনা। নেদেখাজনৰ কৃপাত গাড়ীখনত থকা দুয়োজন যুৱকে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। অল্টো গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই কলাজল নৈত পৰাৰ বাবে সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। SDRFৰ এটা দলে প্ৰায় 3 ঘণ্টা জোৰা অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰথমে প্ৰাণ ৰক্ষা পৰা দুই যুৱক বুলবুল আলী আৰু লাটু আলীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।